আসামিজ ষ্টাডি চেনেলটোলৈ সকলোকে নমস্কাৰ জনাইছোঁ আৰু লৈ আহিছোঁ মই আজি আন এটি ভিডিঅ'। এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ মই নেটৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতখনৰ ওপৰত কেইটামান সম্ভাৱ্য প্ৰশ্ন উত্তৰ। প্ৰথমটি প্ৰশ্ন দিছোঁ আজি 2020 বৰ্ষৰ শংকৰদেৱ বঁটাপ্ৰাপ্ত ব্যক্তি দুজনৰ নাম কি? উত্তৰ হ'ব ভৱপ্ৰসাদ চলিহা আৰু জয়ন্ত কষ্টুৱাৰ। 2 নম্বৰ নৱকান্ত বৰুৱাৰ কল্প বিজ্ঞান ভিত্তিক উপন্যাসখনৰ নাম কি? উত্তৰ হ'ব অপদাৰ্থ। 3 নম্বৰ চালিনাছ কেই প্ৰকাৰৰ? উত্তৰ হ'ব 8 প্ৰকাৰৰ। 4 নম্বৰ চাবুক কি ভাষাৰ শব্দ? চাবুক হৈছে ফাৰ্চী ভাষাৰ শব্দ। 5 নম্বৰ অসম আলোচনীৰ সম্পাদকগৰাকী কোন আছিল? অসম আলোচনীৰ সম্পাদকগৰাকী আছিল কীৰ্তিনাথ শৰ্মা বৰদলৈ। 6 নম্বৰ ৰতিৰস নিশেষ কহিতে নাযোৱাই পঢ়িব পাঞ্চালী গুৰু গৌৰৱ সভাই। পংক্তিটোৰ কবিগৰাকী কোন? পংক্তিটোৰ কবিগৰাকী হৈছে পীতাম্বৰ কবি। 7 নম্বৰ ৰাম সৰস্বতীৰ বন পৰ্ব কিমান পদৰ সমষ্টি? ৰাম সৰস্বতীৰ বন পৰ্ব 30,000 পদৰ সমষ্টি। 8 নম্বৰ পাৰ্বহ নৃত্য কোন উৎসৱত প্ৰদৰ্শন কৰা হয়? উত্তৰ হ'ব হুঁৱৰী উৎসৱত। 9 নম্বৰ 2019 বৰ্ষৰ সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত গ্ৰন্থখনৰ নাম কি? উত্তৰ হ'ব চাণক্য। 10 নম্বৰ কামৰূপ যাত্ৰা পদ্ধতিৰ লিখকগৰাকী কোন? উত্তৰ হ'ব হলিৰাম ঢেকিয়াল ফুকন। এয়াই আছিল আজিৰ তথ্য, আজিৰ প্ৰশ্নোত্তৰ। কেনে পালে জনাব। যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ধন্যবাদ।